So hello guys, welcome back to my new video. To guys, আজি যাবলৈ লৈছো হনুমান মন্দিৰত আৰু ভিডিওটো চাই থাকক, ভাল লাগিব। আৰু মোৰ ইপিনে মোৰ হেৰি পুৰা ৰেডি হৈ আছে। তো আজি আপুনি ক'ত যাব? হনুমান মন্দিৰত। তো চাওক গাইস, আজি বলে হনুমান মন্দিৰত যায়। তো বলক ভিডিওটো চাই থাকক। পাছে তো ফাইনালি এবাৰ মানে বাইক লৈ ওলালোঁ বকৰ পিনে, যেহেতু বকৰ আৰু ধুবুৰীৰ মাজতে হয় এই মন্দিৰটো। তো ভিডিঅ'টো চাই থাকক, এইবাৰ আমি যাই থাকোঁ। বাই বাই গাইজ। আমি আহি পালোঁ এইবাৰ হনুমান মন্দিৰত। এইবাৰ মানে পূজা আৰম্ভ কৰিম। তো ভিডিঅ'টো চাই থাকক। তো এইটোৰ পৰা আমি পূজাৰ থালিগিলা লৈ ল'লোঁ আৰু এইবাৰ এই থালিগিলা লৈ যাম পূজা কৰিবলৈ ভিতৰত। তো ভিডিঅ'টো চাই থাকক। তো গাইজ ফাইনেলি আমি আহি পালোঁ এই মন্দিৰত আৰু মোৰ হেৰিয়ে লৈ লৈছে এইবাৰ কিবা কিবি মানে পূজা কৰিব সেইকাৰণে। তো থালা চালা পূৰা ৰেডি। তো এইবাৰ বলক আমি ভিতৰলৈ যাওঁ। আৰু ফাইনালি গাইজ আমাৰ পূজা কৰা কমপ্লিট হৈ গ'ল। এইবাৰ আমি তললৈ নামি আহিলোঁ আৰু এৰে পৰা মন্দিৰটো চাওক, ইমান ধুনীয়া দেখাত। মই দেখাই দি আছোঁ ইপিনে। তো চাওক গাইজ, মন্দিৰটো ইমান ধুনীয়া দেখাত, বঢ়িয়াকৈ জুম কৰি দেখাই দিম আৰু চাওক ইমান ধুনীয়া যে চাই থাকিবই মন যায়। আৰু গাইজ এতিয়া মানে বহুত মানুহ, আপি মানুহ বহুত, আৰু সেইকাৰণে মানে লাজো লাগে। তো একো নাই, চাই থাকক ভিডিঅ'টো আৰু চাওক ইমান মানুহ আহিছে আজি। আৰু এতিয়া সূতাগিলা বান্ধি তাৰপিছত যাম আমি প্ৰসাদ খাবলৈ। তো যিহেতু মোৰ সেইজনী আহি আছে, তো এইবাৰ আমি যাম প্ৰসাদ খাবলৈ। তো বলক এইবাৰ আমি প্ৰসাদ খাই তাৰপিছত মানে ঘৰত যাম। তো ভিডিঅ'টো চাই থাকক, এইবাৰ আমি প্ৰসাদ খাবলৈ যাম। আৰু এই মন্দিৰটো ক'ত আছে জানিবলৈ কমেণ্ট কৰক, মই কমেণ্টত জনাই দিম মন্দিৰটো ক'ত আছে। তো আৰু কোনোবাই যদি আহিব খোজে আহিব পাৰে মন্দিৰটোত। তো চাওক ইমান ধুনীয়া, মই জুম কৰি দেখাই দি আছোঁ। আৰু আজি যিহেতু মঙলবাৰ, বহুতে মানে পূজা কৰিবলৈ আহিছে আৰু বহুত মানুহ হৈছে। মই জুম কৰি দেখাই দি আছোঁ, চাওক ইমান মানুহ, মানে বহুত মানুহ আজি এই মন্দিৰত আহিছে। আৰু ইমান দূৰৰ দূৰৰ পৰা আহিছে মানে ক'বই নোৱাৰি। তো বাহিৰত মানে গাড়ী চাড়ী একদম বোজাই হৈ আছে। তো এইবাৰ আমি বঢ়িয়াকৈ পূজা চূজা কৰিলোঁ আৰু এতিয়া মানে প্ৰসাদ আছে। আৰু এই চাওক এতিয়া বহি আছে চুপচাপকৈ প্ৰসাদ খাই আছে। আৰু এইবাৰ ময়ো খাম। তো ভিডিঅ'টো চাই থাকক, ভাল লাগিব। গাইজ আহিছিলোঁ এতিয়া মানে পূৰ্ণৰ কাম কৰিবলৈ, পূজা কৰিবলৈ। আৰু এতিয়া ইমান আপি দেখা পায়, মানে পূৰ্ণটো দূৰৰ কথা, মোৰ কিমান যে পাপ লাগি গ'ল। তো ভিডিঅ'টো চাই থাকক, যদি ভাল লাগে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু চাওক গাইজ চাৰিওপিনে মানুহে মানুহ, ইমান মানুহ মানে কি ক'ম আৰু এতিয়া আমাৰ বছে ফটো মাৰি আছে আৰু ইপিনে পোষ্ট দি আছে বঢ়িয়াকৈ, মানে ফটো উঠিল। আৰু ইপিনে কিছুমানে ঘৰত যাই আছে। আৰু চাওক ইয়াৰ পৰা এই মন্দিৰটো চাওক কিমান ধুনীয়া মন্দিৰ। আৰু যদি আপোনালোকে আহিব খোজে তো আহিব পাৰে। তো ভিডিঅ'টো মানে বেছি লাম্বা নকৰোঁ, আমিও মানে ঘৰতে যাম, সেইকাৰণে ভিডিঅ'টো এতিয়া অলপমান কিবা কিবি দেখাই মানে ঘৰত যাম। তো ভিডিঅ'টো চাই থাকক। ফাইনেলি গাইছ, এবাৰ মই কলা খাই আছোঁ, চাওক কলা খাই আছোঁ, চাওক।
গাইজ চাওক এতিয়া মানে ফটো উঠাৰ কাৰণে ভিডিঅ' বনাবৰ কাৰণে একদম বঢ়িয়া এটা প্লেচ গাইজ এইখিনি জেগা চাওক ইমান ধুনীয়া মানে ফটো ভিডিঅ' উঠাৰ কাৰণে একদম ছুপাৰ তো চাওক ইমান ধুনীয়া জেগা আৰু ইয়াতে মানে ফটো ভিডিঅ' চব কৰিব পাৰি গাইজ এইবাৰ মই মানে এতিয়া ফটো চটো বনাই ভিডিঅ' চিডিঅ' বনাই এইবাৰ ঘৰত গুচি যাম তো ভিডিঅ'টো চাই থাকক আৰু গাইজ এতিয়া কেইটামান ফটো চটো উঠি এবাৰ আমি ডাইৰেক্ট ঘৰত যাম তো এইবাৰ আমি ফটো উঠিম তো ভিডিঅ'টো চাই থাকক এইবাৰ মানে আমি ঘৰত যাব ওলালোঁ তো ভিডিঅ'টো এতিয়াই সমাপ্ত কৰিলোঁ এবাৰ আমি ডাইৰেক্ট যাম ঘৰত তো ভিডিঅ'টো এতিয়াই সমাপ্ত আৰু বেলেগ বেলেগ দিনা বেলেগ বেলেগ ভিডিঅ'ত মানে লগ পাম আৰু এইবাৰ আমি ডাইৰেক্ট ঘৰত যাম তো আজিৰ কাৰণে এইখিনিয়ে বাই বাই